Hello guys, welcome to my YouTube channel. Welcome to the another vlog. Today we are going to fishing. জাল মাৰিবলৈ গৈছো আমি গাঁৱতে পুললে গৈ আছো আপোনালোকে চাব ভিডিঅটো আমি জাল মাৰিম আপোনালোকে উপভোগ কৰিব মাছ পাম অকলে খাম আপোনালোকক নিদু এতিয়া আমি আহিলো ইয়ালে এতিয়া আমি প্ৰথমবাৰ জাল মাৰিম বহুত দিনৰ মই মাৰিম মানে এটো এনেকে লব লাগিব তাৰপিছত এটো এনেকে ধৰিব দেই এনেকে ধৰিব প্ৰথম জাল বহুত দিনৰ মূৰত মাৰিছো পাহৰি যাব পাৰো দুখ দাই নধৰিব মাৰি দিছো আৰু হাক দিয়া खत्म गया গয়া बाय बाय গম পাছ না মাছ এটা আসলেটো বহুত ভাল কথা দেই নাই কোন পইচা নুঠে कोई नहीं कोई हाथ কেনেকৈ দেখ ধৰি উঠে উঠিলে কি কৰিবি আৰু সেই আকৌ এৰি দিব লাগিব সেইটো তই বহুত ভুলক কমে উঠিব পাই গ'লি বুলি তই চাবলৈ সাহস কৰিছ চাইছো চালা মোক ইনচাল মাৰিছিলে এতিয়া নিজে কেনেকে মাৰি চাব নিজে মাৰিব নাজানে মোক ইনচাল মাৰিছে এ চালা মোতকে খাতৰা মাৰিলে ভিডিঅ' বনাওঁতে পৰি গৈছিলো বেয়া চেয়া নাপাব আৰু 10 জাল মান মাৰিলে ৰকেট মাছ উঠাইছে बहुत गरम आरो চুৰটো আকৌ আহিলে এইটো बहुत गरम লাটু আজি আমাৰ ভিডিঅ' প্ৰথম ওলাইছে সেইদিনাখন গান গোৱা লাটু এয়া মাছ ধৰি আছে এতিয়া আমি ইয়াতে গছজোপা তলতে আছো বাৰু এই লাটুৱে ফেন এখন লৈ আহিছে আমাক বতাহ দিবলৈ এই বাইকত লগাই ল'ম এতিয়া ফেনখন বাইকত লগাই ল'ম আমি ইয়াতে বহিম আৰু এডোখৰত বহিম আৰামছে এখন ফেন লৈ আহিছে টেবুল ফেন নহয় এখন ষ্টেণ্ড ফেন বুলি কয় ন ষ্টেণ্ড ফেন লৈ আহিছে ইয়াৰ বাইকত লগাই ল'ম এতিয়া আমি ধুনীয়াকৈ বতাহ ল'ম ইয়াত বহিম মনোৰঞ্জন ল'ম ভিডিঅ' বনাম আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই যাব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাব মাছ ধৰি থাকোঁতে হঠাৎ ডেলিভাৰী বয় এজন আহিলে পাৰ্চেল এটা দি থৈ গ'ল চাৰ্টটা অৰ্ডাৰ দিছিলোঁ এতিয়া আনবক্সিং কৰিম আপোনালোকে চাব এতিয়া আনবক্সিং কৰিম ভাল আহেনে বেয়া আহে এটা পিন্ধিম এটাই বাবা চুপাৰ নিব্বা ব্লগ বনাবলৈ লৈছোঁ দেই এইবোৰ পেলাই দিম বাৰু যাববোৰ টেনশ্যন নল'ব এই দাই এজন পাৰ হৈ গ'ল প্ৰদূষণ নকৰোঁ এইবোৰ আমি লৈ যাম এতিয়া দা চেনিমেন সাংঘাতিক চেনি এইবিলাক কথা নকবি পিন্ধি দেখাইছোঁ চাওক চেনি এফালেহে চেনি কয় এজন চুপাৰ চেনি কেনেকুৱা লাগিছে কমেণ্ট কৰিব মক্কেলটোক নালাগে এইটো আনিব পালে পিন্ধিব লাগিলেই এতিয়া আমাৰ মাছ মৰা হৈ গ'ল এতিয়া আমি ভোৰ বনাম কলৰ ভোৰ তাৰপিছত পুখুৰীত নামিম এইটো পুখুৰী বহুত দ পুখুৰী ই সাঁতুৰিব নাজানো কৈছে সেইকাৰণে বনাবলগীয়া হৈছে তাৰপিছত সেইটো এখন কলৰ ভোৰ বনাই এতিয়া নামিম পুখুৰীত ধুগুৰি কি খজাইছ এইটো দেখিছে আপোনালোক আমি কেনেকৈ যাম আমাৰ সৌৰভ আকৌ একো নাই সোমাইলি নেকি একদম মানুহটো হালকা হৈ দিছে আৰু কমি যাম
তই কি হ'ল সেইটোৱে ভাবিছোঁ তই কি হ'ল একো নহয় পুৰা ভাল মথনে পানী আছোগে এতিয়া গাইছ আমাৰ এইটো সৰস্বতী সৌৰভ। সন্দিকৈ মৰিবলৈ গৈছে আনক ঐ খেলিলে আকৌ খেলে হাই মোক কৈছা যায় এবাৰ মাজত তো দেখিছে গাইছ এইটো সৌৰভ টোপনি গ'ল এইটো ধুগুটি বহুত ৰিক্স লৈ লৈছে শিকিবই তো গাইছ দেখিছে আপোনালোকে মাছে মাছ ঠিক তোমাইনা যোগানটো লাহে লাগিছিলে দেই মাছ মাছ খাব পাম তেতিয়া চাং খোলো খিনি খা এনেকে মাছ আমাৰ দেখিলে নাযাওঁ এই মাছ ধৰি আছে ৰ দেই তাক দিব লাগিব গা চা ধুই এতিয়া ৰেডি হ'লো আৰু ওলাই যাবলৈ মানে প্ৰথম মাক লৈ আহোঁগৈ মা এনাই ঘৰত আছে মাক আনি পিনে ওলাই যাম এনেই ৰাস্তা ফালে এতিয়া প্ৰথম মাক আনি লওঁ মাক ঘৰলৈ আনি পিনে এতিয়া আমি এফালে আহিলোঁ মানে ঘাটৰ ফালে আহিছোঁ আৰু ঘাটৰ ফালে নাই যাওঁ বাৰু এফালে নদীখন আছে ব্ৰহ্মপুত্ৰখন এইফালে আছে ব্ৰহ্মপুত্ৰখন এইবোৰ পাহাৰ চাওক এতিয়া আমি লোকেশ্যন তাত আহিলোঁ একদম মজা ফটো উঠিছোঁ আৰু ময়ো নিজেও উঠিছোঁ সিহঁতিও উঠাইছে ইনষ্টাগ্ৰামৰ লিংকটো দি দিম ফটোখনৰ লিংকটো তলত চাই ল'ব ব্লগ নেকি দেখাই দিছোঁ আৰু কিবা কিবি ব্লগ বনাব লাজ লাগে ন চোলাৰ আগত সেইকাৰণে অকল প্ৰাকৃতিক দৃশ্যতে দেখাই দিছোঁ অঁ সঁচাকৈ ইমান ধুনীয়া জেগা আৰু চাবুৱাত ইমান ধুনীয়া জেগা আছে এতিয়া আমি ইয়াৰ পৰা ওলালোঁ আৰু এতিয়া বেলি ডুবু হৈছে সেইকাৰণে ওলাই দিছোঁ এতিয়া যাম আমি এফালে হেৰিলৈ যাম এতিয়া ক'ত যাম বাৰু আমি এতিয়া জেগা এটা এতিয়া আমি বিন্ধাকটা যাম বিন্ধাকটা যোৱা নেদেখাওঁ আৰু কি দেখাম আৰু তাত দেখাবলগীয়া বস্তু নাই তেনেকৈ সেইকাৰণে নেদেখাওঁ আমি বিন্ধাকটাত দেখাবলগীয়া বস্তু বহুতেই আছে কিন্তু আমি যোনডোখৰ জেগালৈ যাম এতিয়া বিন্ধাকটা তাত দেখাবলগীয়া একোৱেই নাই মানে আপোনালোকক নেদেখাওঁ আৰু তাৰপিছত ভিডিঅ'টো আৰু ৰাতিকৈ যদি কিবা কিবি হয় দেখাম তাৰপিছত সামৰণিটো ঘৰতে মাৰিম আৰু এতিয়া সামৰণি নামাৰোঁ আৰু কিবা কিবি হ'লে আৰু কিবা কিবি দেখাই যাম অকণমান দিব লাগে নহয় আশা কৰিছোঁ আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আগলৈও এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাই দিব তেতিয়া মই গম পাম যে আপোনালোকে ভিডিঅ'টো ভাল পাইছে নে বেয়া পাইছে আৰু পাৰিলে দুটামান ছাবস্ক্ৰাইবাৰ বঢ়াই দিব চেনেলটো ছাবস্ক্ৰাইবাৰ কম হ'লেতো ভিডিঅ' বনাই ইমান ভাল নালাগে ন অলপ বেছি হ'লে ভাল লাগিব মনটো ভাল লাগিব সেইকাৰণে ছাবস্ক্ৰাইবাৰ দুটামান বঢ়াই দিব আপোনালোকে নিজেও কৰিব যদি ছাবস্ক্ৰাইব নাই কৰা কৰি দিব ধন্যবাদ বাই বাই শুভৰাত্ৰি